অৱশেষত ঘোষণা কৰা হ'ল অসম পোনপটীয়া নিযুক্তি 2022ৰ পৰীক্ষাৰ দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নিৰ্বাচনৰ বহু প্ৰতিশ্ৰুতিৰ মাজত অন্যতম প্ৰতিশ্ৰুতি আছিল ৰাজ্যৰ 1 লাখ নিবনুৱা সংস্থাপন। 10 মেৰ পূৰ্বে চৰকাৰখনে আঙুলিৰ মূৰত হিচাপ কৰি চাকৰি প্ৰদান প্ৰতিশ্ৰুতি দিছিল। যদিও চৰকাৰখনে নিৰ্ধাৰিত এবছৰ সময়ত সম্পূৰ্ণ কৰিব নোৱাৰিলে 1 লাখ নিবনুৱা সংস্থাপন, তথাপিও প্ৰতিশ্ৰুতি পূৰ্ণত ব্যৰ্থ চৰকাৰখনে আজিৰে পদসমূহ পূৰ্ণ লক্ষ্য নিৰ্ধাৰিত কৰিছিল। জানিব পৰা মতে তৃতীয় বৰ্গৰ বাবে আবেদনকাৰীৰ সংখ্যা মুঠ 6,71,505 গৰাকী। আনহাতে চতুৰ্থ বৰ্গৰ বাবে মুঠ 4,43,655 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল এই পদসমূহত। অনলাইন যোগে দাখিল কৰা এই আবেদনৰ সময়সীমা অন্তত পৰাৰ লগে লগে বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে বাছনিৰ পৰীক্ষাৰ তাৰিখ। তৃতীয় বৰ্গৰ বাবে 21 আগষ্ট আৰু চতুৰ্থ বৰ্গৰ বাবে 7 আগষ্টত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, ৰেড জোন।